হেল্ল' এভৰিৱান, ইতিমধ্যে ইয়াতে ভালেখিনি ভেকেঞ্চি মুকলি হৈছে। ডিমৌ ৰাজু চক্ৰ অৰ্থাৎ ৰেভিনিউ চাৰ্কুলৰ ফালৰ পৰা এটা মুকলি হৈছে চাৰ্কুল অফিচত, য'ত আপোনালোকে ডিমৌত যিটো চাৰ্কুল অফিচত তাতে চাকৰি মুকলি হৈছে। GIS সহায়কৰ পদৰ কাৰণে পদ মুকলি হৈছে, য'ত আপোনালোকৰ দৰমহা 25,000 টকা প্ৰতি মাহিলী পাব। এপ্লাই কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চেক কৰিব পাৰিব। আৰু লগতে ইয়াতে মুকলি হৈছে আপোনালোকৰ অসমৰ যিটো 108 সেৱাৰ যিটো ইমাৰ্জেঞ্চি হয় ৰিক্ৰুইটমেণ্ট, ইয়াতে মুকলি হৈছে নতুন চাকৰি, য'ত 80টাকৈ খালী পদ আছে, টেকনিচিয়ান আৰু লগতে চালকৰ খালী পদ। যদি আপোনালোকৰ ড্ৰাইভিঙৰ স্কিল আছে তেতিয়া নিশ্চয়ৰূপে ইয়াতে এপ্লাই কৰিব, অৰ্থাৎ ড্ৰাইভিং কৰিব পাৰিলেও হ'ব। যিটো 108 সেৱাৰ ফালৰ পৰা মুকলি হৈছে, ইয়াতে আপোনালোকৰ 12 পাছ কিন্তু লাগিব বুলি উল্লেখ কৰিছে। আৰু নেক্সট আহিছে আপোনালোকৰ যিটো TA আৰ্মি, টেৰিটৰিয়েল আৰ্মিত চাকৰি 209টা পদ মুকলি হৈছে। ইয়াতে আপোনালোকৰ ভেকেঞ্চি আছে। টেৰিটৰিয়েল আৰ্মিৰ ৰিক্ৰুইটমেণ্ট ইয়াতে 209টা চলিয়াৰ ক্লাৰ্ক, লগতে GD আছে, ট্ৰেডমেন আছে। ভেকেঞ্চি অসমৰ কাৰণেও ভালেখিনি আছে, গতিকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে সকলোখিনি চেক কৰিব পাৰিব। হেল্ল' এভৰিৱান, ইতিমধ্যে টেক্সটবুক ফালৰ পৰা এটা ছিজন চেল চলি আছে, যিটো ছিজনত আপোনালোকক দিছে 14 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত 439 ৰুপিছত। আগতে 700 টকা আছিলে আৰু 500 টকালৈ কমি আহিলে, আৰু আপোনালোকক দিছে এতিয়া 439 টকাত। ইয়াতে আপোনালোকে JOBE ক'ডটো ইউজ কৰিব লাগিব, তেতিয়া আপোনালোকে আমাৰ চেনেলৰ JOBE ক'ডটো ইউজ কৰিলে 12% অফ পাব। আৰু সকলো ধৰণৰ চাকৰিৰ কাৰণে আপোনালোকে মক টেষ্ট দিব পাৰিব, বহুত লেংগুৱেজত পাব, আৰু বহুত ইয়াতে মক টেষ্ট আপোনালোকে লাভ কৰিব পাৰিব। বছৰেকীয়া মক টেষ্ট এইটো, আৰু এইটো হৈছে ইয়াৰলি টেক্সটবুক পাছ প্ৰ', অৰ্থাৎ এবছৰৰ কাৰণে আপোনালোকে টেক্সটবুকটো বাই কৰিব পাৰিব মাত্ৰ 439 টকাত। আৰু JOBE ক'ডটো ইউজ কৰিব নাপাহৰিব, 12% অফ পাব, কম দামত পাব। আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, বাই কৰক। 14 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰলৈকে এই অফাৰটো কিন্তু আপোনালোকে পাব।